আজি দেখুৱাম কণীৰ আমলেটৰ কেনেকৈ জোল বনায়। তাৰ কাৰণে লাগিব সৰু সৰুকৈ কাটি ৰখা বিলাহী, তেজপাত, জলকীয়া, পিঁয়াজ, আদা, নহৰু, কণীটো এনেকৈ আমলেট কৰি সৰু সৰুকৈ কাটি ৰখা হৈছে। আৰু গোটেইখিনি পিঁয়াজ, জলকীয়া, আদা, নহৰু মিক্সিত গুড়ি কৰি ৰখা হৈছে। এতিয়া গৰম তেল দিয়া হৈছে কেৰাহীত। গৰম তেলত গুড়ি কৰি থোৱা পিঁয়াজ, নহৰু, বিলাহী গোটেইখিনি দি দিব। গোটেইখিনি একেলগে গুড়ি কৰা গৈছে। পিঁয়াজ, নহৰু, আদা, বিলাহী মিক্সিত গুড়ি কৰি ৰখা হৈছে। এতিয়া অতি সোনকালে হৈ যায়। নিমখ এয়া নিমখ জোখমতে দিব। হালধি এয়া হালধি, জলকীয়া গুড়ি, এইটো জলকীয়াৰ গুড়ি। এতিয়া অকণমান শুকাই গ'লে ইয়াতে পানী ঢালি দিব। অকণমান শুকাইছে প্ৰায়। ইয়াতে সেইখিনি পানীখিনি ঢালি দিব। এইখিনি অকণমান 10-15 মিনিটমান ৰাখিব। বেছি শুকাব নিদিব, অকণমান জোল টাইপ কৰি ৰাখিব। আৰু কণীৰ আমলেটখিনি অকণমান দেৰিকৈ দিব, নহ'লে ভাঙি যাব। কাঁহীখনৰ বাতিটো লৈ আহক। অকণমান গেছটো বঢ়াই দিব, সোনকালে হ'ব। কণীখিনি লৈ আহ। এতিয়া প্ৰায় মানে হৈছেই। আৰু অকণমান টাইমৰ পিছত এই কণী টুকুৰাবিলাক এনেকৈ দি দিব। এইটো অকণমান পিছত এয়া আপোনাৰ ৰেডি। অতি কম সময়ৰ ভিতৰতে 15-20 মিনিটৰ ভিতৰতে হৈ যায়।